নাম ইয়াতে মানে উল্লেখ হৈছে বুলি অফিচিয়েলি ঘোষণা কৰাৰ পিছত মই যদি ঘোষণা কৰে দলে মই সাজু হৈ আছো খেলিব। আশাবাদী বুলি একো নাই, দলে যি দায়িত্ব দিয়ে এইটোৱে মই পালন কৰিম। দলে মই খেলিবলৈ সাজু হৈ আছো। আমাৰ ইপিপিএল দলৰ বা এনডিএৰ ইছ্যু কেইটা হ'ব। প্ৰথম ইছ্যুটো হ'ব আমাৰ বিটিআৰ 100% ইমপ্লিমেন্টেশ্যন। দ্বিতীয় ইছ্যু হ'ব আমাৰ ইয়াৰ বড়োলেণ্ড অঞ্চলৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়া। যিমান আমাৰ শিক্ষিত যুৱক যুৱতী বা যিখিনি ইমান শিক্ষিতও নহয়, খালি কৰ্মসংস্থাপন বুলি ক'লে চৰকাৰী চাকৰি বুলি আমি কোৱা নাই। ইয়াতে আমাৰ যি লঘু উদ্যোগ আছে বা উদ্যোগবোৰ আছে বা আমাৰ এণ্টাৰপ্ৰাইজ যিখিনি আছে, এণ্টাৰপ্ৰেনাৰশ্বিপ, এইখিনি আমি আগবঢ়াবলৈ ইয়াতে মানে আমাৰ এজেণ্ডাটো থাকিব। মহিলা সবলীকৰণৰ ইছ্যুটো থাকিব আমাৰ। লগতে আমাৰ যিহেতু বড়োলেণ্ড অঞ্চল আমাৰ ভূটানৰ তলত থকা এটা অঞ্চল হয়, ইয়াতে ভূটানৰ পৰা নামি অহা পানী, হঠাৎকে নামি অহা পানী ইয়াতে বানপানী ইয়াতে ক্ৰিয়েট কৰে। গতিকে ইয়াত আমাৰ যিখিনি মানে ফ্লাড বা বানপানীৰ যে সমস্যা আছে বা গৰাখহনীয়াৰ সমস্যা আছে, এইটো এটা ইণ্টাৰনেশ্যনেল ইছ্যু আছে। ভূটানৰ পৰা অহা পানী ইয়াতে বানপানী ক্ৰিয়েট কৰে। আমি ভাৰত চৰকাৰ আৰু ভূটান চৰকাৰৰ মাজত আলোচনা বিলোচনা কৰি ইয়াৰ স্থায়ী সমাধান কেনেকে কৰিব পাৰে এইটো আমাৰ ইছ্যু হ'ব। লগতে ইয়াতে আমাৰ স্থায়ী শান্তি ইয়াতে স্থাপন কৰা, এইটোৱে আমাৰ মানে মেইন ইছ্যু। বহুত ইছ্যু থাকিব, এইবোৰে আমাৰ ইছ্যুবোৰৰ আমাৰ হাইলাইট হ'ব, এজেণ্ডাবোৰৰ আমাৰ হাইলাইট হ'ব। এতিয়া ঘোষণা হ'ব বা আপুনি কিমান দূৰ আশাবাদী প্ৰাৰ্থিত্ব লাভ কৰা? এতিয়াও অফিচিয়েলি একো ঘোষণা কৰা হোৱা নাই। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই গম পাইছো যে মোৰো নাম ইয়াতে মানে উল্লেখ হৈছে বুলি। অফিচিয়েলি ঘোষণা কৰাৰ পিছত মই যদি ঘোষণা কৰে দলে মই সাজু হৈ আছো খেলিবলৈ। কিমান দূৰ আশাবাদী? আশাবাদী বুলি একো নাই, দলে যি দায়িত্ব দিয়ে এইটোৱে মই পালন কৰিম। দলে যদি মোক টিকট দিয়ে মই খেলিবলৈ সাজু হৈ আছো আৰু এজন যোদ্ধাৰ দৰে মই নামি পৰিম। মূল প্ৰতিদ্বন্দ্বী কোনে হ'ব বুলি ভাবে আপোনাৰ? প্ৰতিদ্বন্দ্বী এনডিএৰ সন্মুখত তেনেকুৱা প্ৰতিদ্বন্দ্বী নাই বুলি ভাবো মই, যদিও মই ভাবো যে কিন্তু ইয়াতে প্ৰতিদ্বন্দ্বী এনডিএৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাই, এটলিষ্ট অসমত নাই। য'ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে নেতৃত্ব বহন কৰিব, লগতে আমাৰ বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্ব বহন কৰিব। ইয়াতে কোনো প্ৰতিদ্বন্দ্বী আছে বুলি মই নাভাবো।